মই পূজাই আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। আদা পাতেৰে সৰু মাছ জাল দিয়া। আদা পাতি এখিলামান লৈ কিনে ভালকৈ থেতালি তাৰে ৰসখিনি ওলাই লৈছোঁ এটা বাতিত। সৰু মাছ দুটামান লৈছোঁ। নিমখ হালধি দি ভালকৈ সানি ল'ম মাছখিনি। কেৰাহী এখন বহাই দিছোঁ। তেল দি ভালকৈ গৰম হ'ব দিম কেৰাহীখন। মাছখিনি বহাই দি ভালকৈ ভাজি ল'ম মাছখিনি। মাছখিনি ভাজা হোৱাৰ পাছত মাছখিনি কাঢ়ি ল'ম। মাছখিনি কাঢ়ি এখন কেৰাহীত তেল অলপ দি ল'ম। মাছখিনি যিহেতু আগতে ভাজা হৈ আছিল, তেল আমি অলপ কমকৈ দিম। দি মাছখিনি দি ল'ম। দি অলপমান ভাজি ল'ম। ভাজি কিনে ইয়াতে বেলেগ একো ব্যৱহাৰ নকৰোঁ, নিমখ হালধি আৰু জলকীয়া গুড়া দিম। আমি পিচি থোৱা ৰসখিনি, আদাৰ ৰসখিনি দি দিছোঁ। অতি কম সহজতে হোৱা এটা ৰেচিপি, আপোনালোকে ঘৰত নিশ্চয় বনাই খাব। বনাই খাই কেনে মোক কমেণ্টত জনাব। ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব বুলি।